ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক পঢ়াম জুলজি গতিকে পঢ়াৰ আগতে আমি জুলজি শব্দটোৰ সৈতে চিনাকি হোৱা আহা জুলজি জুলজি শব্দটোৰ উৎপত্তি হৈছে দুটা গ্ৰীক শব্দৰ পৰা তাৰ এটা হ'ল জুৱন আৰু এটা হ'ল লগছ জুৱন শব্দৰ অৰ্থটো হ'ল এনিমেল অৰ্থাৎ প্ৰাণী আৰু লগছ শব্দটোৰ অৰ্থ হ'ল ষ্টাডি অৰ্থাৎ অধ্যয়ন গতিকে জুলজি মানে হ'ল ষ্টাডি অফ এনিমেল অৰ্থাৎ প্ৰাণীসমূহৰ বিষয়ে কৰা অধ্যয়ন বিজ্ঞানৰ যিটো শাখাত প্ৰাণীসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় সেই বিভাগটো কোৱা হয় বা সেই শাখাটোক কোৱা হয় প্ৰাণী বিজ্ঞান এইখিনিতে তোমালোকে জানি থবা যে প্ৰাণী বিজ্ঞানৰ জনক হ'ল এৰিষ্টটলক আমি ফাদাৰ অফ জুলজি বুলি কওঁ এতিয়া আমি আগবাঢ়ো পাঠলৈ তোমালোকৰ প্ৰথম ইউনিটৰ প্ৰথম চেপ্টাৰত দুটা ইম্পৰ্টেণ্ট টপিক আছে জুলজিৰ সেই টপিক দুটা আমি এতিয়া ডিছকাশ্যন কৰিম সেই টপিক দুটা হ'ল এটা হ'ল জু অৰ্থাৎ চিৰিয়াখানা আৰু এটা হ'ল মিউজিয়াম বা সংগ্ৰহালয় এতিয়া প্ৰথমে আমি চাম জুলজিকেল পাৰ্ক বা চিৰিয়াখানাৰ বিষয়ে আমি প্ৰাণীসমূহক দুই ধৰণে সংৰক্ষণ কৰিব পাৰোঁ যিবিলাক বন্যপ্ৰাণী আছে বন্যপ্ৰাণীবিলাকক আমি দুই ধৰণে সংৰক্ষণ কৰিব পাৰোঁ তাৰে সংৰক্ষণৰ এটা উপায় হ'ল স্বস্থানত সংৰক্ষণ আৰু এটা হ'ল অন্য স্থানত সংৰক্ষণ এতিয়া স্বস্থানত সংৰক্ষণ মানেনো কি স্বস্থানত সংৰক্ষণ মানে হ'ল বন্যপ্ৰাণীসমূহ য'ত বাস কৰে সিহঁতৰ বসতি স্থানতে যদি আমি ৰক্ষণাবেক্ষণ দি সিহঁতৰ সংৰক্ষণৰ ব্যৱস্থা কৰোঁ তেতিয়া সেইটো হ'ব স্বস্থানত সংৰক্ষণ বা ইন সিটু কনজাৰ্ভেশ্যন বুলি আমি ক'ব পাৰোঁ এতিয়া বন্যপ্ৰাণীবিলাক ক'ত থাকে বনত থাকে গতিকে বনতে অৰ্থাৎ বননিত যদি আমি ৰক্ষণাবেক্ষণ দি নিজৰ বসতি স্থানত যদি আমি ৰক্ষণাবেক্ষণ দি তাতে সংৰক্ষণ কৰিছোঁ সেইটো হ'ব স্বস্থানত সংৰক্ষণ ইয়াৰ উদাহৰণবিলাক হ'ব অভয়াৰণ্য সংৰক্ষিত বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান তোমালোকে নাম শুনিছা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান এইবিলাক উদাহৰণ হ'ল স্বস্থানত সংৰক্ষণৰ উদাহৰণ এতিয়া চাওঁ আমি অন্য স্থানৰ সংৰক্ষণ কি অন্য স্থানৰ সংৰক্ষণ মানে হ'ল জীৱসমূহক সিহঁতৰ বসতি স্থানৰ পৰা আনি যদি আমি কৃত্ৰিমভাৱে বেলেগ ঠাইত সংৰক্ষণ কৰোঁ তেতিয়া সেইটো হ'ব অন্য স্থানৰ সংৰক্ষণ অৰ্থাৎ বন্যপ্ৰাণীবিলাক বনত থাকে কিন্তু বনৰ পৰা আনি যদি বেলেগ ঠাইত যদি আমি সংৰক্ষণ কৰোঁ তেতিয়া সেইটো হ'ব অন্য স্থানৰ সংৰক্ষণ এতিয়া অন্য স্থানৰ সংৰক্ষণৰ উদাহৰণ এটা হ'ল চিৰিয়াখানা বা জুলজিকেল পাৰ্কছ এতিয়া চিৰিয়াখানা সিহঁতৰ মানে বসতি স্থান নাছিল সিহঁতৰ বন বা জংঘল কিন্তু তাৰ পৰা আনি আমি ক'ত সংৰক্ষণ কৰিছোঁ চিৰিয়াখানাত এতিয়া বিভিন্ন কাৰণত চিৰিয়াখানাত সংৰক্ষণ কৰা হয় আমি আমোদ প্ৰমোদৰ কাৰণে চিৰিয়াখানাত সংৰক্ষণ কৰোঁ জীৱ জন্তুবিলাক তাৰ উপৰিও আমি বিভিন্ন কাৰণত চিৰিয়াখানাত জীৱ জন্তুবোৰ ৰাখোঁ আমোদ প্ৰমোদৰ উপৰিও যেনে অধ্যয়নৰ সুবিধাৰ কাৰণে এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা যে স্বস্থানৰ সংৰক্ষণ আৰু অন্য স্থানৰ সংৰক্ষণ কি বস্তু এতিয়া তোমালোকে ভিডিঅ'টো চাই উঠি মোক এটা কমেণ্ট কৰিবা যে তোমালোকে স্বস্থানৰ সংৰক্ষণ আৰু অন্য স্থানৰ সংৰক্ষণ ইয়াৰ কোনটো প্ৰাণীসমূহৰ কাৰণে বেছি উপযুক্ত বুলি ভাবা আৰু কিয় এতিয়া আমি চাওঁ আহা ইয়াৰ পিছৰ টপিকটো সেইটো হ'ল মিউজিয়াম বা সংগ্ৰহালয় এতিয়া প্ৰাণীসমূহ জীৱিত অৱস্থাত কিদৰে মানে সংৰক্ষণ কৰা হয় সেইটো তোমালোকে পালা এতিয়া প্ৰাণীসমূহক মানে মৃত প্ৰাণীকো সংৰক্ষণ কৰিব পাৰি প্ৰাণী এটাৰ মৃত্যু ঘটাৰ পিছতো আমি সিহঁতৰ দেহটো সংৰক্ষণ কৰিব পাৰোঁ এতিয়া সংৰক্ষণ কৰি য'ত ৰখা হয় তাকে আমি জুলজিকেল মিউজিয়াম বা প্ৰাণী সংগ্ৰহালয় বুলি আমি ক'ব পাৰোঁ এতিয়া প্ৰাণী সংগ্ৰহালয়ত দুই ধৰণে মৃত জীৱবোৰক সংৰক্ষণ কৰা হয় তাৰ এটা হ'ল শুষ্ক সংৰক্ষণ বা ড্ৰাই প্ৰিজাৰ্ভেশ্যন আৰু এটা হ'ল সিক্ত সংৰক্ষণ বা ৱেট প্ৰিজাৰ্ভেশ্যন এতিয়া বিশেষকৈ পতংগজাতীয় জীৱবোৰক কি কৰা হয় এটা কাছৰ বাকচ এটাৰ ভিতৰত পিনেৰে পুতি মানে শুকান পৰিৱেশ এটাত তাত সংৰক্ষণ কৰা হয় তাত শুকান ৰাসায়নিক পদাৰ্থ বিশেষকৈ নেপথেলিন তেনেকুৱা পদাৰ্থ দিয়া হয় যাতে বীজাণু আক্ৰমণ কৰিব নোৱাৰে আকৌ সিক্ত সংৰক্ষণত কি কৰা হয় জুলীয়া দ্ৰব্য এটাত ডুবাই সংৰক্ষণ কৰা হয় প্ৰাণী দেহ এটাক এতিয়া জুলীয়া এটা এনেকুৱা ৰাসায়নিক দ্ৰব্যত ডুবাই প্ৰাণীবিলাকৰ সিক্ত সংৰক্ষণ কৰা হয় যাতে সেই প্ৰাণীটোক বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে বা সিহঁতৰ দেহটো বেয়া হৈ নাযায় এতিয়া সিক্ত সংৰক্ষণত যিটো কেমিকেল বা যিটো ৰাসায়নিক দ্ৰব্যত জীৱ এটাক ডুবাই সংৰক্ষণ কৰা হয় সেই দ্ৰব্যটোক কোৱা হয় পৰিৰক্ষক দ্ৰব্য বা প্ৰিজাৰ্ভেটিভ সলিউশ্যন বুলি কয় এতিয়া পৰিৰক্ষক দ্ৰব্যৰ এটা উদাহৰণ হ'ল ফৰ্মেলিন আমি ফৰ্মেলিনত ডুবাই ফৰ্মেলিনৰ অৱশ্যে বিভিন্ন পৰিমাণৰ দ্ৰব্য বনোৱা যায়
ফৰ্মেলিনৰ দ্ৰৱত আমি ডুবাই জীৱৰ দেহ এটাক আমি সংৰক্ষণ কৰিব পাৰোঁ এতিয়া শুষ্ক সংৰক্ষণেই হওক বা সিক্ত সংৰক্ষণেই হওক আমি বিভিন্ন অধ্যয়নৰ সুবিধাৰ কাৰণে বা প্ৰদৰ্শনীৰ কাৰণে আমি জীৱবোৰক সংৰক্ষণ কৰোঁ